हेलो गाइस गुड मर्निंग ऑल। तो फाइनली आज पिकनिक যাব ওলাইছো। তো মোৰ লগৰ আছে নিপু ভাই। তো নিপু ভাই ফিলিং কেনে? ফিলিং মানে আজিলৈকে মই যাই পোৱা নাই এলাম পিকনিকত। তো আজি কৈছা কাৰণে মই যাম বাৰু। এনেকুৱা লাগে চাম বাকী চাই দিয়ক আপোনালোকে ভিডিঅ'টো। বাকী আমি যাম বঢ়িয়াকৈ আপোনালোকক এক্সপ্ল'ৰ কৰি দিব জেগাখিনি। চ' বলক। তো এতিয়া সময় হৈছে 5:08। তো এতিয়া আমি বাছ ষ্টেণ্ডক লৈ যাই আছো। তো এবাৰ বেগটো চাই দিব পাৰে পুৰা আন্ধাৰে হৈছে। তো পেটলা ভাই পুৰা আজি চুলি তুলি কাটি দিছে কালি। তো ৰাতি ভাই গা ধুইছে একদম ঠাণ্ডা লাগিছে মোৰ। এতিয়া গা ধুইছে নে? এতিয়া গা ধুই পুৱাই। তো ভিডিঅ'টো পুৰা শেষলৈকে অলপ স্কিপ নকৰিব, এটা ধামাকা ভিডিঅ' বুলি কৈছে। তো এতিয়া আমি বাছ ষ্টেণ্ডক লৈ যাওঁ, তাৰপিছত বাছত উঠাৰ পৰা একদম বগামাটি পকলৈকে পুৰা বগামাটি এক্সপ্ল'ৰ কৰিম। তো পুৰা ভিডিঅ'টো একদম শেষলৈকে চাব। তো গাইজ পোনপ্ৰথমে মোৰ ফালৰ পৰা আপোনালোকক নতুন বছৰৰ হিয়াৰ পৰা শুভেচ্ছা যাচিলোঁ। লগতে আজি আমি পিকনিক খাব গৈ আছোঁ টিহু JYCSM কম্পিউটাৰ চেণ্টাৰৰ পৰা পুৰা বন্ধু বান্ধৱীৰ লগতে ছাৰ বাইদেউ আছে আমাৰ লগত। তো পিকনিক খাব গৈ আছোঁ পুৰা বগামাটি। তো ভিডিঅ'টো অলপ স্কিপ নকৰে পুৰা শেষলৈ চাব, কেনেকুৱা হয় আমাৰ পুৰা উত্তম নৃত্য হ'ব তাতে আৰু বগামাটি পুৰা ফুল এক্সপ্ল'ৰ কৰিম। তো ভিডিঅ'টো অলপ স্কিপ নকৰে পুৰা শেষলৈকে চাব। তো আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব্লগ। তো ৰৈ থকা নাই, তো বলক। তো গাইজ ভিউ মেইন পুৰা ভিউ আৰম্ভ কৰিছে, পুৰা বাছ লৈ আছে। তো চাই থাকোঁ পুৰা আৰু মই অলপ নাচোঁ। তো গাইজ বগামাটিত বগৰী বহুত আছে। তো ইয়াত আহিলে খাব পাৰিব পুৰা তামা। তো গাইজ ফাইনেলি আহি পালোঁ বগামাটি। তো ভাই ফিলিং তাই ব্যস্ত পুৰা পানীৰ পিছত পানী মেইনে ৰে। এতিয়া গা ধুম আৰু গা ধুম পিছত অলপ আমি পুৰা চাই আছোঁ পুৰা পাহাৰ আৰু এইটো হৈছে নিজৰা। তো পুৰা চাইছে। তো ফাইনেলি আহি গ'লোঁ বগামাটি। তো আহি বহুত বেছি ভাল লাগিল। তো কোনোবাই যদি আহিব খোজে তো আহিব পাৰে, বঢ়িয়া ধুনীয়া জেগা হয়। তো আমাৰ নিকু ভাই এতিয়া যাই আছে। তো আমি তাত যাওঁ বলক।
তো গাইছ এতিয়া ইয়াত পূৰা বহিছোঁ তো এটা কৰি আৰু এই নিকু ভাই পূৰা ফেৰটো মাৰাত ব্যস্ত তো এতিয়া পূৰা বহিছোঁ তো গাইছ এতিয়া নাৱৰতে পূৰা সিবাৰে যাই আছোঁ এইটো চাওক জিপ লাইনত যাই আছে তো ব'লক তো গাইছ এইটো গৌতম বুদ্ধৰ মূৰ্তি হয় তো বহুত ওখ মূৰ্তিটো তো চাই বহুত ভাল লাগিল আৰু আপোনালোকেও আহিব চাব যাকে ভালো দেখা তাদের হাতে মেলা